আৰু এটা কি জানেনে বিৰাট ভাল ঔষধ পইচা দিব নালাগে জোৰকে মাৰিলে দেৰিকে মাৰিব এতিয়া কওক লাহেকে মাৰিব নে জোৰকে মাৰিব জোৰকে মাৰিব এবাৰ দানি থেংক ইউ ভেৰি মাছ থেংক ইউ অশেষ ধন্যবাদ ৰঞ্জন কুমাৰ বৰুৱা খুব ধুনীয়াকৈ কথাবোৰ কৈ গৈছে আপুনি আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ লাষ্ট ইয়াৰ মই আহিছিলোঁ মানসত আপুনি যেতিয়া সুধিলে যে বাঘ দেখিছেনে নাই মই নহৰ ফুটুকি দেখা পালোঁ আই ফিল চ' লাকি মই খুবেই সৌভাগ্য বুলি মই ভাবোঁ থেংক ইউ ছ' মাছ আগবাঢ়ি গৈ থাকোঁ এতিয়া আমাৰ মাজত উপস্থিত আছে সুভাষ তিৰ্কে ভাইচ চেয়াৰমেন আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল আমি তেখেতকো সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব জয়ন্ত ব্ৰহ্ম DFO অঞ্চিতা DFO সচিবা অসম গৌৰৱ বঁটা দিছে গভৰ্ণমেণ্ট অফ আছামে আমি একেলগে এবাৰ হাত চাপৰি দিম তেখেতক শ্ৰী ৰঞ্জিত বসুমাতাৰী ডাঙৰীয়া শ্ৰদ্ধা শ্ৰী মন্টু বড়ো ডাঙৰীয়া শ্ৰদ্ধা সুভাষ তিৰ্কি ডাঙৰীয়া বন্ধু বৰুৱা আৰু মঞ্চত উপবিষ্ট প্ৰত্যেকক মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ প্ৰণাম জ্ঞাপন কৰিছোঁ আজি উপস্থিত এই সভাত গণ্যমান্য ব্যক্তিসকল মাতৃসকল বিভিন্ন মিডিয়া ইলেক্ট্ৰনিক্স মিডিয়া প্ৰিণ্ট মিডিয়া প্ৰত্যেকৰ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ প্ৰণাম জনাইছোঁ আজিৰ এই সভাত উপস্থিত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ প্ৰতি বেচৰকাৰী সংগঠন যুক্ত তেওঁলোকৰ প্ৰতিও মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আজি এইখন মঞ্চত মই বহি ভাবি আছিলোঁ যে মই কি কথা পাতোঁ ইয়াতে ছাত্ৰ আছে মনত কিবা কোৱাৰিজ থাকে সেইটো মোক কৰিব পাৰে আজি ইণ্টাৰনেশ্যনেল বন্যপ্ৰাণী সংৰক্ষণ লৈ পেলাই এটা আন্তৰ্জাতিক মঞ্চৰ এটা সৃষ্টি হৈছে তাৰ কাৰণে শ্ৰী ৰঞ্জিত বসুমাতাৰী শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰত্যেকৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল ধন্যবাদ থাকিল বন্যপ্ৰাণী সংৰক্ষণ কথাটো এটা ত্যাগ অৰিয়েণ্টেড কথা এইটো এটা ভোগবাদী কথা নহয় সমাজৰ প্ৰত্যেকজন মানুহে যদি মূৰত এইটো সোমাই লয় যে পইচাই সব
পইচা দি পেলাই চব কৰিব পাৰি, তেতিয়াহ'লে সেই সমাজ কেতিয়াও অগ্ৰগতি লাভ নকৰে। আপুনি নিজে ভাবি চাওক, আপুনি যে আজি ইয়াত আহি বহিছে, তাৰ কাৰণে হয়তো আপোনাৰ মা, আপোনাৰ দেউতা, নহয় আপোনাৰ ককা, নহয় আপোনাৰ ভনী, নহয় ভাতৃ, কাৰো না কাৰো ত্যাগ আছে। সেই ত্যাগৰ মাজেৰে আপোনালোকক আজি এই জেগাত আহি উপস্থিত কৰাইছে। সেই যে ত্যাগ, সেই যে মানুহখিনি কষ্টেৰে যে আপোনালোকক এই জেগাত আহি উপস্থিত কৰালে, সেই ত্যাগৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। আৰু বন্যপ্ৰাণী সংৰক্ষণৰ মূল চেতনাটো হ'ল সেইটোৰ ওপৰত প্ৰতিষ্ঠিত, ভোগবাদী চেতনা নহয়। ভোগৰ কথা, পইচাৰ কথা, পইচা নহ'লে একো নহ'ব, পইচা নহ'লে বন্যপ্ৰাণী সংৰক্ষণ নহ'ব, এইটো এচাম মানুহে আমাৰ মূৰৰ ভিতৰত সোমাই দিয়ে। কিয়নো এইটো যেতিয়া আমাৰ মূৰৰ ভিতৰত সোমায়, আমি তেতিয়া কৃতদাসলৈ পৰ্যবসিত হওঁ। আমি স্লেভৰ নিচিনা হৈ যাওঁ, আমি কৃতদাস। আমাৰ নিজৰ চিন্তা শক্তি নাথাকে, আমি নিজৰ মনোবল নাথাকে, নিজে কিবা এটা কৰিব পাৰিম সেইটোৰ শক্তি নাথাকে, আমি স্লেভত পৰিণত হওঁ। যে পইচা যোনে দিব সেইফালে আমি ঢাল খাম, সেইটো ভাল হওক বেয়া হওক আমি সেইফালে গৈ থাকিম। আৰু সেইটো কৰি পেলাই এচাম মানুহে আমাৰ গোটেই সমাজখন শোষণ কৰে। NGO ছেক্টৰতো মই সেইটো দেখা পাওঁ। NGO ছেক্টৰতো এইটো কথা মূৰত সোমাই দিয়া হয় যে NGO কৰিলে পইচা লাগিব ফাৰ্ষ্ট, আৰু এই পইচা যদি লাগে বিজনেছ কৰিব লাগে, বেলেগ কিবা কিবি কৰিব লাগে, বেলেগ প্ৰফেশ্যন কৰিব লাগে। যদি বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাটো লৈ আহোঁ, তেতিয়াহ'লে মই এটা ত্যাগৰ ভাৱনালৈ আহিব লাগিব। হা, মই খোৱাৰ কাৰণে যিখিনি পইচা সেইটো লাগিব, মোৰ চিকিৎসাৰ কাৰণে যিখিনি পইচা সেইটো মোৰ লাগিব, মোৰ হয়তো যিখিনি আনুষাংগিক ৰিকুৱাৰমেণ্ট আছে সেইটো লাগিব। কিন্তু সেই চিন্তা যদি মোৰ এনেকুৱা হয়, মোৰ দামী ফোন, দামী থাৰ্ড বাট, দামী গাড়ী, দামী জোতা, মই ভোগবাদী চিন্তাত থাকিম, তেতিয়াহ'লে বন্যপ্ৰাণী সংৰক্ষণৰ মূল উদ্দেশ্যটোৱে ফুলফিল নহ'ব। বাদ দি সেই সময়ত য'ত কোনো সুযোগ নাই, কোনো কি হ'ব কোনো নাজানে, একো নাজানে কি হ'ব,